কেনেকুৱা হৈছে প্ৰথমবাৰৰ বাবে আচলতে জংগলৰ ভিতৰত এনেকুৱা এখন মানে পৰিৱেশ এটা গঢ় দিয়া হৈছে কেনেকুৱা হৈছে অনুভৱ যথেষ্ট ভাল অনুভৱ আৰু নাগালেণ্ডৰ লগত আমাৰ ওচৰৰ সম্পৰ্ক আমি সোণাৰীৰ পৰা আহিছোঁ কিন্তু আজি এনেকুৱা এটা অনুভৱ হৈছে যে ইয়াত আজি যিসকল ব্যক্তি ইয়াৰ লগত জড়িত আমাৰ ললিত ফুকন ছাৰকে প্ৰমুখ্য কৰি ইয়াৰ ৰজাৰ স্থানীয় ৰজাজনে এই যিটো জংঘল ৰিজৰ্ট বনাই এইটো যিটো এটা পৰিৱেশ সৃষ্টি কৰিছে নাগালেণ্ড আৰু অসমৰ মাজত এটা সমন্বয় সেতু সৃষ্টি কৰিবলৈ লগতে পৰ্যটনৰ ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে গতিকে আমাৰ নাগালেণ্ডৰ সম্পৰ্কে এটা বিভ্ৰান্ত ধাৰণা আছিলে আগৰ পৰা গতিকে এই ধাৰণাটোৰ ক্ষেত্ৰত অকণমান শিথিলতা আহিব আৰু তাৰ লগে লগে এই নাগালেণ্ডৰ যি অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি আমাৰ কাষৰীয়া অঞ্চলৰ ৰাইজ বা টুৰিষ্টসকল বা ছাত্ৰ ছাত্ৰীসকল আকৰ্ষিত হ'ব বুলি মই অনুভৱ কৰোঁ আচলতে এমাহ দুমাহৰ বাবে এটা আহি থাকোঁ আগত আমি এনে জেগাবোৰ চাবলৈ আহিছিলোঁ ওপৰত গৈছোঁ এটা গুহা আছে তাত কিন্তু থকা মেলাই মানে এনেকৈ সুবিধা নাছিলে কিন্তু আনিবলৈ আগৰ পৰাই এইটো মানে অতি কষ্ট কৰি বনাই আছে ৰিজৰ্টটো আৰু ইয়াৰ সম্পূৰ্ণ হোৱা গতিত আৰু বহুত মানুহ আচলতে চাবলৈ আহে কিন্তু ইয়াত থকা মেলা আৰু মানে খোৱা বোৱাৰ বাবে সুবিধা নাছিলে কিন্তু এয়া মানে সম্ভৱ কৰিবলৈ গৈ আছে তেওঁলোকে আৰু মই ভাবোঁ ইয়াত মানে ট্ৰেকিঙৰ বাবে এটা ভাল পৰিৱেশ আছে তলৰ পৰা যিহেতু ওপৰলৈ যাব পাৰি এতিয়া ৰাস্তাটো অতি লুংলুঙীয়া ৰাস্তা হয় খুব সুবিধা হ'ব মানে সুবিধা হয় আৰু পৰ্যটনৰ ক্ষেত্ৰতো ভাল হ'ব পৰ্যটনৰ ক্ষেত্ৰতো ভাল আৰু মই ভাবোঁ ইয়াত আগলৈও বহুত পৰ্যটক এই ঠাই চাবলৈ আহক আৰু উপভোগ কৰক জেগা পৰিৱেশ We can say it institution Tinwang Jungle Resort which is going to be opened in the school and they are coming to visit this resort for the first time habitat with his life and